Hello my dear students, welcome back to my YouTube channel Private Education. মই সঞ্জয় গোস্বামী তোমালোকৰ বাবে নিয়মিত একোটাকৈ ইংলিশ গ্ৰামাৰৰ ভিডিঅ' মোৰ এই চেনেলটোত পাব্লিছ কৰি গৈ আছোঁ। যিকেইটা ভিডিঅ' ফ'ল' কৰিলে তোমালোকে ইংলিশ গ্ৰামাৰ আৰু স্পকেন ইংলিশ খুব সহজতে শিকিব পাৰিবা। তো আজি মই লৈ আহিছোঁ সিম্পল প্ৰেজেন্ট, প্ৰেজেন্ট ইনডিফিনিট টেন্স। তো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে মই আজি ক'ম, অকল প্ৰেজেন্ট ইনডিফিনিট। আগৰ মই ভিডিঅ' এটাত মই কৈছিলোঁ গোটেইকেইটা টেন্সৰ বিষয়ে, আৰু সেই গোটেইকেইটা টেন্সৰ বিষয়ে কোৱাৰ পাছত আকৌ কৈছিলোঁ যে ইয়াৰ পাছতো মই একোটাকৈ এক্সট্ৰাকৈ প্ৰতিটো টেন্সৰ একোটাকৈ ভিডিঅ' মই পাব্লিছ কৰিম। তো সেইকাৰণে মই আজি সেইটো কথামতে লৈ আহিছোঁ প্ৰেজেন্ট ইনডিফিনিটৰ, অকল চিম্পল প্ৰেজেন্টৰ। তো প্ৰেজেন্ট ইনডিফিনিট টেন্স কোনটো চিটুৱেশ্যনত ইউজ হয়, কোন ক্ষেত্ৰত ইউজ হয়, কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, প্ৰেজেন্ট ইনডিফিনিট টেন্স কেনেকৈ লিখিব লাগে, নিয়ম কি, অৰ্থটো কি, সেই বিষয়ে। প্ৰেজেন্ট ইনডিফিনিট মানে কোনো এটা কাম অভ্যাসগত হয়, হেবিচুৱেল একশ্যন, ইউনিভাৰ্চেল ট্ৰুথ, এইবিলাক হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স। যেনে মই ভাত খাওঁ, তাই ভাত খায়, তেওঁ বজাৰলৈ যায়, সি স্কুললৈ যায়, সি স্কুল যায়, তেনেকুৱা আৰু। যে বেলি পূবফালে উদয় হয় আৰু পশ্চিম ফালে অস্ত যায়, ঠিক তেনেকুৱা। এইবিলাক চেণ্টেন্স হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ। যিকোনো কাম হয়, কিন্তু কামটো কোন সময়ত আৰম্ভ হয়, কোন সময়ত শেষ হয়, তেনেকুৱা কোনো সময়ৰ নিৰ্দিষ্ট সময় নাই। তেনেকুৱা চেণ্টেন্সবিলাক হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স। মই বজাৰলৈ যাওঁ, সি স্কুললৈ যায়, সি স্কুললৈ নাযায়, সি স্কুললৈ যায়নে, পজিটিভৰ হওক, নেগেটিভ হওক, ইণ্ট্ৰগেটিভ হওক, যিকোনো কাম, এইটো মানে কোনো টাইম নোহোৱা, সেইবিলাক হৈছে প্ৰেজেন্ট ইনডিফিনিট। তেওঁ স্কুললৈ নাযায়, নেগেটিভ, সেইটোও প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট ইনডিফিনিট হয়। আৰু তেওঁ স্কুললৈ যায়নে, সেইটোও প্ৰেজেন্ট ইনডিফিনিট। এই ধৰণৰ চেণ্টেন্সবিলাক হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। আৰু সেই চেণ্টেন্সবিলাক যেতিয়া আমি মেকিং কৰোঁতে সদায় মনত ৰাখিব লাগিব এটা, যে ছাবজেক্ট, মেইন ভাৰ্ব আৰু অবজেক্ট, এই তিনিটা পাৰ্টছ আমি মনত ৰাখিব লাগিব। মেইনটো আমি এছ প্লাছ অক্সিলিয়াৰী ভাৰ্ব প্লাছ বি প্লাছ আকৌ দি অবজেক্ট লিখোঁ আমি, তেনেকুৱা এটা। কিন্তু প্ৰেজেন্ট ইনডিফিনিটৰ ক্ষেত্ৰত আমি যদি চেণ্টেন্সটোত মেইন ভাৰ্ব থাকে, অক্সিলিয়াৰী ভাৰ্ব নালাগে, সেই অনুপাতত যিটো থাকিব সেইটোৱে মেইন ভাৰ্ব। অক্সিলিয়াৰী ভাৰ্ব এটা থাকিলেও আকৌ ইয়াত মেইন ভাৰ্ব নাথাকে প্ৰেজেন্ট ইনডিফিনিটৰ সময়ত, তেনেহ'লে এই অক্সিলিয়াৰী ভাৰ্বটো মেইন ভাৰ্ব হিচাপে ধৰিব লাগিব। তাৰমানে অকল মেইন ভাৰ্ব এটা থাকে, ছাবজেক্ট থাকিব, মেইন ভাৰ্ব থাকিব আৰু অবজেক্ট থাকিব। যেনে আই ৰাইট এ লেটাৰ, ইয়াত আইটো ছাবজেক্ট, মেইন ভাৰ্ব আছে আৰু অবজেক্ট আছে, সেইটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স মেকিঙৰ সময়ত আমি কেৱল এছ প্লাছ ভি প্লাছ অ' এই তিনিটা লেটাৰ দি যিটো আমি সূত্ৰ ইউজ কৰোঁ, সেই সূত্ৰটো মনত ৰাখিলেই হ'ল। এইটো এটা সূত্ৰ, এছ প্লাছ ভি প্লাছ অ'। প্ৰেজেন্ট ইনডিফিনিটৰ সময়ত যিকোনো চেণ্টেন্স মেকিং কৰোঁতে প্ৰেজেন্ট ইনডিফিনিট টেন্সত সেনেকুৱা কৰিব লাগিব। উদাহৰণ দিলোঁ যেনিবা এটা, আই প্লে ফুটবল, ইয়াত হৈছে আইটো ছাবজেক্ট, প্লেটো মেইন ভাৰ্ব, অবজেক্ট হৈছে ফুটবল। আই প্লে ফুটবল, মই ফুটবল খেলোঁ, ইয়াত এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু ছাবজেক্ট হৈছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নম্বৰ, ফাৰ্ষ্ট পাৰ্চন। থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ বাদে বাকী যিমানবোৰ আছে সকলো ভাৰ্বৰ লগত চিম্পল অকল ভাৰ্বটো বহিব, প্ৰেজেন্ট ফৰ্মৰ ভাৰ্বেই বহিব। আই প্লে ফুটবল, তাৰপিছত উই প্লে ফুটবল, ইউ প্লে ফুটবল, দে প্লে ফুটবল, হিজ ব্ৰাদাৰ্ছ প্লে ফুটবল, মাই ছিষ্টাৰ্ছ প্লে ফুটবল। এই চেণ্টেন্সখিনি, এই গোটেইকেইটা চেণ্টেন্স কিন্তু ইয়াত এটাও থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নাই, ছাবজেক্ট এটাও ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নাই। গোটেইকেইটা হৈছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ বা ছেকেণ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেল, এইবোৰ হৈছে। থাৰ্ড পাৰ্চনৰ প্লুৰেল আছে, ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এটাও নাই। গতিকে এইকেইটাত মেইন ভাৰ্ব যেনেকুৱা আছে তেনেকুৱা চিম্পল বহিছে। এইকেইটা হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স। ছাপ'জ এই চেণ্টেন্সকেইটা মেকিং কৰোঁতে যদি মই ছাবজেক্টকেইটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ দিওঁ, তেতিয়াহ'লে কিন্তু আকৌ ইয়াত হেৰি হ'ব, ভাৰ্বৰ লগত এছ লাগিব। যেনে হি প্লেজ ফুটবল, শ্বি প্লেজ ফুটবল, হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, শ্বীটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ভাৰ্বৰ লগত এছ যোগ হৈছে। আমি জানো যে প্ৰেজেন্ট ইনডিফিনিটৰ ক্ষেত্ৰত
সাবজেক্টটো যদি থার্ড পার্সন সিঙ্গুলার নাম্বার হয় তেনেহ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয় হি প্লেজ ফুটবল शी প্লেজ ফুটবল প্লে ভাৰ্বৰ লগত এছ যোগ হৈছে হিজ ব্ৰাদাৰ প্লেজ ফুটবল ইয়াত হিজ ব্ৰাদাৰ এজন ব্ৰাদাৰ আছে গতিকে ভাৰ্বৰ লগত এছ যোগ হৈছে মাই সিস্টাৰ প্লেজ ফুটবল ইয়াত মাই সিস্টাৰ অকল এজনী মাই সিস্টাৰ্ছ কোৱা নাই মাই সিস্টাৰ প্লেজ ফুটবল এই ধৰণৰ সেন্টেন্সবিলাক হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স কিন্তু সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় ভাৰ্বৰ লগত এছ যোগ হৈছে এইকেইটা হৈছে পজিটিভৰ ক্ষেত্ৰত এতিয়া আমি নেগেটিভৰ ক্ষেত্ৰত কেনেকৈ ইউজ কৰিম এইকেইটা সেন্টেন্সকে ইউজ কৰিব পাৰিম যেনে আই প্লে ফুটবল আছিল যেনে প্ৰথম সেন্টেন্সটো মই ক'লোঁ আই প্লে ফুটবলৰ সময়ত আই ডু নট প্লে ফুটবল প্ৰেজেন্ট ইনডিফিনিটৰ সময়ত ভাৰ্বৰ আগত অথবা সাবজেক্টৰ পাছত এটা অক্সিলিয়াৰী ভাৰ্ব বহাই লৈ নট লগালে সেইটো হৈ যাব নেগেটিভ আই ডু নট প্লে ফুটবল মই ফুটবল নেখেলোঁ এইটোও কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স মই ফুটবল নেখেলোঁ মই ফুটবল খেলোঁ আই প্লে ফুটবল মানে মই ফুটবল খেলোঁ আই ডু নট প্লে ফুটবল মই ফুটবল নেখেলোঁ উই ডু নট প্লে ফুটবল আমি ফুটবল নেখেলোঁ নেগেটিভত they do not play football his brothers do not play football my sisters do not play football এইকেইটা হৈছে নেগেটিভৰ সময়ত এইকেইটাও প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স এইকেইটাক যদি আকৌ আমি ইন্ট্ৰগেটিভত কৰোঁ আই ডু নট প্লে ফুটবলটো যদি ইন্ট্ৰগেটিভ কৰিব হ'লে অক্সিলিয়াৰী ভাৰ্বটো আগত থাকিব ডু আই প্লে ফুটবল এইকেইটাও কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স ইন্ট্ৰগেটিভৰ ক্ষেত্ৰত এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স মই ফুটবল খেলোঁনে ডু আই প্লে ফুটবল ইউ ডণ্ট প্লে ফুটবল এই ডু নটটোক আমি শৰ্ট ফৰ্মত হ'লে ডণ্ট কওঁ ডু নট একেই ইউ ডু নট প্লে ফুটবল তুমি ফুটবল নেখেলা ডু ইউ প্লে ফুটবল তুমি ফুটবল খেলানে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স উই ডু নট প্লে ফুটবল আমি ফুটবল নেখেলোঁ এইটোক যদি ইন্ট্ৰগেটিভ কৰোঁ ডু উই প্লে ফুটবল আমি ফুটবল খেলোঁনে দে ডু নট প্লে ফুটবল তেওঁলোকে ফুটবল নেখেলে এইটোক ইন্ট্ৰগেটিভ কৰিলে ডু দে প্লে ফুটবল তেওঁলোকে ফুটবল খেলেনে তেনেকৈ চিম্পল হিজ ব্ৰাদাৰ্ছ ইয়াত আছিলে হিজ ব্ৰাদাৰ্ছ প্লে ফুটবলটোক যদি ইন্ট্ৰগেটিভ কৰোঁ ডু হিজ ব্ৰাদাৰ্ছ প্লে ফুটবল এইটো তেওঁৰ ব্ৰাদাৰে ফুটবল খেলেনে তেওঁৰ ব্ৰাদাৰসকলে মানে ভাইসকলে ফুটবল খেলেনে এইটো ইন্ট্ৰগেটিভ এনেকুৱা নেগেটিভ হ'লেতো কৈছিলোঁ হিজ ব্ৰাদাৰ্ছ ডু নট প্লে ফুটবল মাই সিষ্টাৰ্ছ প্লে ফুটবল এইটো মোৰ সিষ্টাৰসকলে ফুটবল খেলে এইটো ইন্ট্ৰগেটিভ কৰিব হ'লে ডু মাই সিষ্টাৰ্ছ প্লে ফুটবল মোৰ সিষ্টাৰ্ছসকলে ফুটবল খেলেনে এইকেইটা হৈছে ইন্ট্ৰগেটিভ সেন্টেন্স নেগেটিভ ইন্ট্ৰগেটিভ যিয়ে হওক এইকেইটা হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স আৰু যেতিয়া ভাৰ্বৰ লগত এছ থাকিব তেতিয়া সেইটোক আমি ইন্ট্ৰগেটিভত কৰিলে কেনেকৈ কৰিম বা নেগেটিভত কৰিলে কেনেকৈ কৰিম যেনে ইয়াত আছিলে নহয় এটা এক্সাম্পল হিজ ব্ৰাদাৰ প্লেজ ফুটবল ইয়াত এজন ব্ৰাদাৰ তেওঁৰ ব্ৰাদাৰ এজনেই ব্ৰাদাৰ আছে গতিকে ভাৰ্বৰ লগত এছ আছে হিজ ব্ৰাদাৰ প্লেজ ফুটবল এইটোত যদি ভাৰ্বৰ লগত এছ আছে তেনেহ'লে এইটো নেগেটিভ কৰোঁতে হিজ ব্ৰাদাৰ ডাজ নট প্লে ফুটবল অক্সিলিয়াৰী ভাৰ্ব ডাছ আহিছে ডো ডিড ডাছৰ পৰা এটা ডাছ আহিছে ভাৰ্বৰ লগত এছ আছে কাৰণে যেতিয়া ভাৰ্বৰ লগত এছ আছে কাৰণে ডাছ আহিছে ভাৰ্বৰ লগত এছটো আকৌ উঠি গ'ল ঠিক তেনেকুৱা এইটো হৈছে নেগেটিভ সেন্টেন্স কিন্তু এইটো প্ৰেজেন্ট ইনডিফিনিট হি প্লেজ ফুটবল ইয়াত হিটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ কাৰণে ভাৰ্বৰ লগত এছ বহিছিল আকৌ এতিয়া এইটোক নেগেটিভ কৰোঁতে হি ডাজেণ্ট মানে ডাজ নট প্লে ফুটবল ডাজ নট দিয়াৰ লগে লগে ডাজ অক্সিলিয়াৰী ভাৰ্ব অহাৰ লগে লগে ভাৰ্বৰ লগত এছটো উঠি গ'ল হি ডাজ নট প্লে ফুটবল এইটো হৈছে নেগেটিভ ইয়াক যদি ইন্ট্ৰগেটিভ কৰোঁ ডাজ হি ইন্ট্ৰগেটিভ কৰোঁতে অক্সিলিয়াৰী ভাৰ্বটো সাবজেক্টৰ আগত বহিব ডাজ হি প্লে ফুটবল এইটো হৈছে ইন্ট্ৰগেটিভ তেওঁ ফুটবল খেলেনে ডাজ হি প্লে ফুটবল মানে তেওঁ ফুটবল খেলেনে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স এই ইন্ট্ৰগেটিভটো হি ডাজ নট প্লে ফুটবল তেওঁ ফুটবল নেখেলে এই নেগেটিভটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স शी ডাজ নট প্লে ফুটবল তাই ফুটবল নেখেলে ডাজ शी প্লে ফুটবল তাই ফুটবল খেলেনে ইন্ট্ৰগেটিভ হোক নেগেটিভ হোক দুইটাও প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স
কিবা এটা নাম দিলোঁ সানিয়া প্লেজ ফুটবল ইয়াত যদি ইণ্টাৰগেটিভ কৰোঁ ডাজ সানিয়া প্লে ফুটবল সানিয়া ফুটবল খেলেনে এইটোক যদি আকৌ নেগেটিভ কৰোঁ সানিয়া ডাজেন প্লে ফুটবল সানিয়াই ফুটবল নেখেলে এনেকুৱা ধৰণৰ চিন্তা তে এইবিলাক নেগেটিভ কৰোঁ ইণ্টাৰগেটিভ কৰোঁ এইকেইটা হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স তো আশা কৰোঁ বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীসকল তোমালোকে সামান্য হ'লেও বুজি পাইছা আৰু যদি বুজি পাইছা তেনেহ'লে লাইক এটা কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা তোমালোকৰ আৰু সকলোলৈ মোৰ এটাই ৰিকুৱেষ্ট মোৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা প্লিজ সকলোৱে থেংক ইউ আজিলৈ ইমানতেই বোলো